Hi, hello, good morning and welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই YouTube চেনেলটোলৈ স্বাগতম জনাইছো। ভাগিনৰ বিয়া আৰু তুলনি বিয়া আৰু এই বিয়া দিনাখনে তাইৰ জন্মদিন মানে তাইৰ 25 ডিসেম্বৰত জন্ম হৈছিল আৰু ক্ৰিসমাস ডে আজিৰ দিনটো খুব পবিত্ৰ এটা দিন হয় বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ভাগিনৰ বিয়াও হয় তো আপোনালোকে কোনোবাই যদি ভাল পাই চাব আৰু ভিডিঅ'টি মই জোৰ নকৰোঁ মই ভাবিলোঁ কি ভিডিঅ'টি এনেকুৱা কৰি থৈ দিওঁ এটা মেমৰি হৈ যাব পিছত তাই চাব পাৰিব যে মামাৰ ইউটিউব চেনেলটো মোৰ বিয়া ওপৰত আছে ভিডিঅ'টি তেতিয়া চাই ভাল পাব পিছলৈ তো মই ভাবিলোঁ ভিডিঅ'টি এটা বনাই দিওঁ ভিডিঅ'টি হয়তো বেছি দেৰি মই কৰিবলৈ নোৱাৰিব পাৰোঁ কিয়নো আজি মই কৈছোঁৱে মমাইক হিচাপে বহুতখিনি দায়িত্ব থাকে আৰু মই বিয়া ঘৰত তো মোবাইলটো লৈ ইমান দেৰি ভ্লগ বনাব নোৱাৰিব পাৰোঁ তো সেয়া যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম You're really good at saying what you mean. Suppress my feelings, 'cause I know what's best for me. এয়া আমাৰ কইনা ধুনীয়া লাগিছে ন কইনাজনীক তাৰপাছত কইনাৰ আজি বিয়া দিনটোতে তেওঁৰ আজি বাৰ্থডে জন্মদিন আৰু আজি খ্ৰীষ্টমাছ তো ঈশ্বৰৰ মংগল হওক লগতে আপোনালোকে সাহস দিব এই পঢ়া শুনাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায় আৰু দেশৰ এগৰাকী যাতে সু নাগৰিক হয় তাকে বেটি কেনেকুৱা লাগিছে আজি মই অনুভৱটো কৈ দিয়া ভাল লাগিছে আৰু ভালদৰে পঢ়া শুনা কৰিবা কিবা এটা কোৱা হয় আপোনালোকে মামা চেনেলটো চাব ছাবস্ক্ৰাইব কৰি দিব চবে আজিলৈ ধন্যবাদ আজি বিয়া ঘৰত ডেকা জীয়ৰী ভোজ দিয়া হৈছে আৰু আমি পূৰা ফূৰ্তি কৰিম বুলি ভাবিছোঁ এই আমাৰ পূৰা হাঁহ গুচাই থকা হৈছে ঐ পূৰা বিজি আমাৰ ককাই আমি এতিয়া ফূৰ্তি কৰিম ন নাচিবি নাই পূৰা নাচিবি নে এবাৰ চাই দেবা এবাৰ হয় যাবা এতিয়া মোৰ চব্জি ৰেডি হৈ গৈছে এতিয়া মই নমাম তাৰপিছত সকলোৱে মিলি জুলি খাম আৰু তাৰপিছত পূৰা ধমাকা হ'ব পূৰা নাচিম এনজয় কৰিম গাইছ আজি বিয়া ঘৰত ডেকা জীয়ৰী ভোজো দিয়া হৈছে আৰু মই এতিয়া মাংস বনাম আপোনালোকে চাই যাব বলক এয়া হাঁহ মাংস বনি আছে এয়া মই এতিয়া হালধি কৰি দিছোঁ আৰু দেখাই আছোঁ আপোনালোকক এতিয়া ডেকা জীয়ৰী ভোজ যিহেতু হৈছে নৰখালে হ'ব দিয়া মই পিছত কাটি ল'ম কেনে উঠাই লওঁ আৰু অঁ এই নিমখ দিছোঁ ছোৱালী খালি বিচাৰি নাপালোঁ এই গোল হেতাখনত দি দিছোঁ আৰু দেই আপোনালোকে খাবলৈ আহিব আকৌ আজি এতিয়া আহি যাওক সেইকাৰণে আঁতৰ পৰা অলপ দেখাই দিছোঁ একদম স্পেচিয়েল কাৰিকৰ মাতি অনা হৈছে দেই পূৰা বনাইছোঁ আৰু হাঁহ মাংস এতিয়া ভাত সাজ খাব আমি লগতে লগে ভাগে আৰু আপোনালোকে চাই থাকিব আৰু আমি খাই থাকিব নেকি কিবা
নাই নাই ঠিক আছে আমাৰ সকলো ডেকা জীয়ৰীৰ আগত ফুলপানীবোৰ খণ্ডন হৈ তাই আহিবলগীয়া নতুন যাত্ৰা বা জীৱনৰ সুখ শান্তিৰে পাৰ হ'ব লাগে তাকে আমি সকলোৱে কামনা কৰিলোঁ জয় ৰাম বোলা জয় হৰি মোলা জয় হৰি বোলা জয় ৰাম মোলা কৃষ্ণ এয়া ভাত সাজ খাইছোঁ আৰু এয়া মাছ এয়া মই বনাইছিলোঁ হাঁহ মাংস আপোনালোকক দেখাইছিলোঁ আগতে আৰু এয়া পনীৰ এতিয়া খাই হোৱাৰ পাছত মস্তি কৰিম ন ডেভিড নিশ্চয় নিশ্চয় অঁ বঢ়িয়া বঢ়িয়া খানা খাই মেলি হৈ গ'ল এতিয়া আমি সকলোৱে বহি আছোঁ আৰু এতিয়া শেষৰ বাৰৰ কাৰণে অলপ ফূৰ্তি কৰিম তাৰপিছত ঘৰ মোৱা হ'ম সকলোৱে নে কি কয় তেতিয়াহ'লে এতিয়া অলপ ফূৰ্তিটো কৰি লওঁ আমি সকলোৱে ন ৰাইজ বঢ়িয়া জেঠাই নাচা হয় নাচা নাচা আকৌ ওলোৱা নাচিব যোৱা আকৌ পুৰা ফূৰ্তি দেই পুৰা ফূৰ্তি নাচিলে বেছি ভাল লাগিব নহয় জানো জোচ নাই নেকি কেলে লাজ পালে নহ'ব নহয় আহা ক আহা আহা কি ধৰি আনিব লাগিব নেকি এতিয়া মুখত কিবা কিবি ঘঁহিলি বৰলি নেচ বলি নেৰিলি মুখত কিবা কিবি ঘঁহিলি